নমো বাসুদেবায় নমো এটা ঐতিহাসিক ছবি হৈ থাকিব গতিকে আমি আজিৰ গুৱাহাটীৰ ছবিখনো আলোচনীত ভৱিষ্যতে আলোচনীত আমি ইয়াত উলিয়াব লাগিব গতিকে আপোনালোকক আটাইকে মণিকূটৰ যাতে কাম সম্পন্ন কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবৰ কাৰণে আমি প্ৰাৰ্থনা ল'বৰ কাৰণে আপোনালোকক মাননীয় দুষ্মন্ত রাভাদেবে ৰাইজৰ অশেষ চেষ্টাত এই মণিকূট আজি উদ্বোধনৰ পৰা আৰম্ভ কৰিব মই ধন্যবাদ দিছোঁ আৰু এই কমিটিৰ কৰ্মবৃন্দ আৰু আমাৰ দৌলৰ কৰ্মবৃন্দৰ প্ৰতি মোৰ আশীৰ্বাদ থাকিল ভগৱানৰ প্ৰতি যাতে তেওঁলোকক সাহস কৰি দিয়ে আৰু কষ্ট সেইবিলাকক যাতে অতিক্ৰম কৰিও এই মণিকূটৰ কাম খেলা ৰঙেৰে তেওঁলোকে আগবাঢ়ি যাব বুলি মই প্ৰভুৰ আগত শতশতবাৰ প্ৰণাম জনাই মই কোনো বক্তব্য মই ইমানকে মাননীয় জগদীশ ৰাভাদেৱ ইয়াত এই মন্দিৰত আগভাগ লৈছে নিৰ্মাণ কমিটিয়ে তেখেতসকল নিজৰ ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি এমৰ মহামণি ৰাইজ যে আমি আজি আমাৰ যি আশা আকাংক্ষা লৈ আমাৰ মহামণি ৰাইজৰ যি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছিলে সেই শ্ৰদ্ধা ভক্তি আগন্তুক যিসকল ভৱিষ্যতৰ বংশধৰ ক্ৰমান্বয়ে আহিব তাৰ চিনস্বৰূপে আমাৰ এই মন্দিৰটোৱে কি কৰিব প্ৰতীকীৰ ওপৰত স্থাপন হৈ থাকিব আমাৰ যে পূৰ্বতে এই ভগৱানৰ প্ৰতি আস্থা আছিল বিশ্বাস আছিল সেইটো চিৰদিনলৈ আমাৰ এই মন্দিৰটোৱে কি কৰিব প্ৰতীকীৰ ওপৰত স্থায়ী হৈ থাকিব গতিকে মই সমূহ ৰাইজক এই কামত সহযোগ কৰাৰ কাৰণে আৰু ৰাইজৰ সহায় সহযোগিতাত এই মন্দিৰটো হৈ উঠিব তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ইয়াত উদ্বোধক মহোদয়সকলে আহি বা নিৰ্দিষ্ট বক্তাসকলে আহি যিখিনি পৰামৰ্শ দিলে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ
আৰু ধন্যবাদ জনাইছোঁ আমাৰ মহামুনি ৰাইজে সহায় সহযোগ কৰি থাকিব আৰু যিসকল সদাশয় লোকে এই মন্দিৰৰ প্ৰতি আৰ্থিক অনুদান আগবঢ়াব বা আগবঢ়াইছে তেওঁলোকৰ যাতে ভৱিষ্যতৰ মংগল কামনা কৰিছোঁ ইয়াত উপস্থিত থকা সকলো আই মাতৃসকলক সকলো দাদাঙৰীয়াসকলক বিষয়ববীয়াসকলক গতিকে আপোনালোকৰ শ্ৰদ্ধা আৰু ভক্তিয়ে আমাৰ এই ধৰ্ম অনুষ্ঠানখন চিৰদিন চিৰজাগ্ৰত হৈ থাকিব বুলি আশা ৰাখি মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। জয় শ্ৰীৰাম। আজিৰ এই মুহূৰ্তটো মোৰ কাৰণে এটা আৱেগৰ মুহূৰ্ত বুলি মই অনুভৱ কৰিছোঁ। এইকাৰণে গত 1627 খ্ৰীষ্টাব্দত সৃষ্টি হোৱা এই শ্ৰী শ্ৰী ঘিলাবাৰী বুঢ়াগোঁসাই যি মন্দিৰ যি সত্ৰ বিভিন্ন পৰিকাঠামোৰ মাজে মাজে আহি বিভিন্ন কাৰ্যসূচীৰ মাজে মাজে বিভিন্ন কৰ্মৰাজিৰ মাজে মাজে আহি ৰাইজৰ মাজত যি প্ৰাণ প্ৰতিষ্ঠা কৰিব এইটো এটা ডাঙৰ মুহূৰ্ত। আৰু মই এইকাৰণে এনেকৈ ডাঙৰ মুহূৰ্ত বুলি ক'ব বিচাৰিছোঁ, যোৱা 22 তাৰিখে গোটেই ভাৰতবৰ্ষত ৰাম মন্দিৰ প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা পালে। তাৰে ঠিক 3 দিন পিছত তাকো মাঘী পূৰ্ণিমাত প্ৰভু শ্ৰীকৃষ্ণ মণিকূট নিৰ্মাণেৰে আমি ইয়াত এটা প্ৰাণ প্ৰতিষ্ঠা কৰিব ওলাইছোঁ। সেইটোৰ কাৰণে আজিৰ এই মুহূৰ্তটো আচৰিত মুহূৰ্ত। মই প্ৰথমতে যিসকল ব্যক্তি নমস্য ব্যক্তি ইয়াত এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিলে আৰু যিসকল ব্যক্তি ইয়াত আপোনালোকৰ উপস্থিত আপোনালোকে ইয়াত আছে, আপোনালোকে আটাইয়ে এইকাৰণে সৌভাগ্যৱান। চিৰযুগমীয়া এটা কাৰ্যসূচীত আপোনালোকে আজি কায়িকভাৱে শাৰীৰিকভাৱে ইয়াত উপস্থিত থাকি অংশগ্ৰহণ কৰিব পৰাটো ভগৱানৰ আপোনালোকৰ ওপৰত থকা এটা আশীৰ্বাদ বুলি আমি অনুভৱ কৰিছোঁ। আজিৰ উপস্থিতিয়ে ভৱিষ্যতৰ বংশধৰ বা যিসকল আমাৰ ল'ৰা ছোৱালী উঠি আহিব তেওঁলোকৰ কাৰণে এটা চিৰস্থায়ী ফোন হৈ ৰহিব। অকণমান মই কথাখিনি এইকাৰণেই ক'ব লাগিব, মণিকূটৰ নিৰ্মাণৰ কাহিনী। অলপ আগতে উদ্যোগ মহোদয়ে কৈছে যে এই মণিকূট নিৰ্মাণ কাৰ্য আগতে হ'ব লাগিছিল পাৰিলে, কিন্তু বিভিন্ন কাৰণত আমি কৰিব পৰা নাই। এইটো হ'ল সময়ৰ আহ্বান। এই সময়ৰ আহ্বানত আমি চেষ্টা কৰিলেও পৰা নাই। আৰু সময়ৰ আহ্বানে আমাক আজি এই পবিত্ৰ ক্ষণত আমাক এই মণিকূট নিৰ্মাণৰ কাৰণে ভগৱানে আশীৰ্বাদ দিছে কাৰণে আজি মুহূৰ্তত আজি আমি এই কাৰ্যসূচীটো কৰিবৰ কাৰণে আমি আগবাঢ়িব পাৰিছোঁ। মই আপোনালোকৰ জ্ঞাতাৰ্থে ক'ব ওলাইছোঁ যে এই মণিকূটটো আচলতে আমাৰ কোনো চৰকাৰী অনুদান নহয়। আপোনালোকৰ অকণমান অনুদানেৰে অকণমান বৰঙণিৰে ব্যক্তিগতভাৱে ইয়াত দান বৰঙণি দিয়া ব্যক্তিসকলৰ দ্বাৰাই এই নিৰ্মাণ কাৰ্যসূচীটো মণিকূট নিৰ্মাণটো আমি কৰিবৰ কাৰণে আগবাঢ়ি Itu